মোৰ প্ৰশ্নৰ উত্তৰ দে তই মতা নে মাইকী সেইটো আপুনি আজিলৈকে নাজানিছে চিন কি হেই কি চিন চীন এখন দেশ হৰি পালেহি গুড মৰ্নিং গুড মৰ্নিং হেৰি কালি দুইজন কোনফালে গৈছিলে মনিয়ে মই অঁ ঘৰতে আছে নাই নাই এতিয়া নাই আছে তো মই আহোঁতে নাই মই দেখি আহিছো নহয় মুকুতাই যে আগতে কাম কৰিছিলে অফিচটো তাৰ সন্মুখতে দেখি আহিছো মুকুতাৰ সেই বস্তুৰ লগত কথা পাতি আছে আমাৰ এজনীৰ ডিঙিৰ বিষ নহ'বনে কিয় বা মুকুতাৰ বস্তু দেখোন ওখ পাখ এনেকে কথা পাতোতে বলক গৈ আহোঁ খবৰটো ঠিকেই দিছে সহায়ত হলে নাই ইমান খোপা কাগজ ক'ত গ'ল বাৰু কি হ'ল মানে চা থানা কাগজ চাই আছে বোলে থানা পুলিচ মুখা আপুনি ঘোঁৰা ঘাঁহ কাটিবৰ কাৰণে ৰাখিছে একে বগা বগা ছোৱালীহে পুলিচত চাকৰি দিছে মোৰ কাৰণে কেতিয়াবা পুলিচৰ কাপোৰ এযোৰ চিলাই পাইছে মোক থানালৈ নিজে মাতি পাইছে মই নিজে আহোঁ বুলিহে আজি কি এনে মাথা বেয়া হৈ আছে মোৰ বেয়া নকৰ এটা কথা মনত ৰাখিবি মনিৰ লগত হলি গলি কৰিলে মই বেয়া পাওঁ আৰু মোক বাৰে বাৰে জ্বলাবলৈ নাহিবি বস্তু আৰু তই জ্বলাইছা না মই জ্বলাইছো মোৰ ঘৰলৈ কোন গ'ল মনিৰ কাষত কোন বহিছে মনিয়ে ফোনত কথা পাতি থাকোতে কোনে কাণত এনেকে ফোনটো ধৰি আছে মুকুতাক ফোন লগাই দিছো আঁতৰি যা বসু মনিৰ পৰা আঁতৰি যা কাৰণ মনিৰ এটা সিক্ৰেট তই নেজানো বসু কি মনিৰ ট্ৰাইবেল মানুহৰ প্ৰতি এটা দুৰ্বলতা আছে হয় নেকি এটা পকেট মাৰি লৈ গ'ল আচলতে আপোনালোক পুলিচ নহয় একোটা নিকম্মা কি হৈছে একদম জেগাত ধৰিছে আপোনাৰ আজি যিমান মন যায় সিমান গালি পাৰক আমি মানি লৈছো আমি সঁচাই নিকম্মা আকৌ দেই হমেইটো যেতিয়ালৈকে বাইলঙৰ নিচিনা মাংসৰ দোকান থাকিব পৰীৰ নিচিনা পুষ্টিহীনতাত ভোগা পুলিচ থাকিব তেতিয়ালৈকে আপুনি আমি লাজ পাই থাকিব লাগিব কি হ'ল কালি যি পৰীক্ষা পাৰিছে আৰু কেনেকুৱা হৈছে কেনেকুৱা পৰীক্ষা যোৱা চাহ খাবা না যোৱা চাহ অকতাক নিদিয়া কিয় পেপাৰখন থৈ আহা মোৰ আৰু কাম নাই আপোনালোকক চাহ খুৱাই থাকিম চাহ কাপ আজি নহ'ব নেকি চাহ মাইম কৰ হেই চেনিডাল বেছি ইকাপ নলওঁ কিয় খবৰ পাইছানে একো নাই পোৱা স্যাৰ খাতনিয়াৰ কি কৰি আছে কেকেদাক বিউটি বাই ক'বাত লৈ গৈছে কলৈ নিছে নাজানো কাগজ যদি নেপাওঁ চবৰে চাকৰি খাম বুলি কবা না চাবিটো বস্তা তলতে থৈ দিয়া হ'ল অকণমান দেৰি হ'ব মই ছাৰক ক'লো কাগজখিনি ছাৰক চমজাই দিব দেই কলে যাওঁ নহয় দুৱাৰ মেল খাই আছে ঐ কাগজবিলাক কলৈ নিছিলি ছাৰ মই নিছিলোঁ কিয় নিছিলি এই কাম এটা আছিলে তই নিজে থানাৰ মানুহ হৈ কেছ ডায়েৰী লিখা মানুহ হৈ কোনবিলাক কাগজ ইম্পৰ্টেণ্ট লিষ্ট তই গম নাপাৱ নে তোৰ কাৰণে আজি মোৰ দৰে এজন এডুকেশ্যনেল পুলিচে গালি খাব লগা হ'ল এডুকেটেড